আজি বাক্সা জিলাৰ গড়েশ্বৰ ৰাজাচক্ৰৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ বাঙালীপাৰাৰ গোৰ্খা চকত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বাক্সা মটৰৰ এটি শ্ব'ৰুম। শ্ব'ৰুমটো আনুষ্ঠানিকভাৱে মুকলি কৰে বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰীয়ে। স্বত্বাধিকাৰী মুন কলিতাই বাঙালীপাৰাত মুকলি কৰা দুচকীয়া বাহনৰ শ্ব'ৰুমটোত পুৰণি দুচকীয়া বাহন সাল-সলনিৰ সুবিধাৰ থকাৰ লগতে কম ডাউন পেমেণ্ট আৰু কম সুদৰ হাৰত ফাইনেন্সৰ সুবিধা থাকিব বুলি জানিবলৈ দিছে। শ্ব'ৰুমটো মুকলি অনুষ্ঠানত জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উপসভাপতি ছবিলাল অলি, সহ-সম্পাদক দীপক চিতোলা, আঞ্চলিক সভাপতি জগত প্ৰধান, বিশিষ্ট ব্যৱসায়ী গোবিন্দ পৌডলেকে ধৰি স্থানীয় ব্যৱসায়ীসকল উপস্থিত থাকে। গড়েশ্বৰৰ পৰা বিপ্লৱ চিমৰীয়াৰ সহযোগত বাক্সাৰ পৰা ধীৰাজ উপাধ্যায়ৰ ৰিপৰ্ট, বাক্সা লাইভ।